CBA ৰাতিপুৱা আমাক ইনফৰ্ম কৰিছিলে যে আমাৰ শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক চিনাক্ত কৰা হৈছে। আমি এই জাষ্ট মুহূৰ্তত খবৰ পাইছোঁ যে ইয়াৰ হত্যাকাৰীক অলৰেডি পাব্লিছ কৰা হৈছে। তাৰ কাৰণে হয়তো ৰিৱাৰ্ড ৰাখিছে যে যিয়ে খবৰ দিব তাক ৰিৱাৰ্ড কৰা হ'ব। আমি BTC-বাসী ৰাইজ তথা আমাৰ অসমৰ ৰাইজক আৰু আমাৰ যিমান দল সংগঠনে সবকে আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমি যেনেকৈ আন্দোলন কৰিছিলোঁ আমাৰ শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ হত্যা ন্যায়ৰ ক্ষেত্ৰত, এটলিষ্ট এতিয়া সেই খালবিলবিলাকৰ তথ্য আহিছে, আমি সহায় কৰিব লাগে, সিহঁতক এৰেষ্ট কৰিবৰ কাৰণে। বাট এটা আমি মই এই কথাটো শুনি আচৰিত হৈছোঁ যে এই মানুহবিলাক একচুৱেলি ex-BLT হয়, BPF-ত সিহঁতে কাম কৰিছিলে। তো এই ক্ষেত্ৰত মোৰ দাদাক হত্যা কৰা, লাফিকুল ইছলাম আহমেদক হত্যা কৰিবলৈ কোনে প্লেনিং কৰিলে, কোনে মাষ্টাৰ প্লেনিং কৰিলে, আমি এইটো ডিমাণ্ড কৰিছোঁ যে ইয়াৰ লগত থকা প্লেনিং মাষ্টাৰ ওলাব লাগে। আৰু আশা কৰিছোঁ এটলিষ্ট আজি ভাল লাগিছে যে 4 বছৰ মূৰত কিবা এটা ওলাইছে আৰু ইয়ালৈ এইটো ফাইনেল এটা ৰিজাল্টত আহিব লাগে। কেইজনৰ নাম CBA মানে ৰাজহুৱা কৰিছে? আমি জনামতে 3জন মানুহৰ নাম পাব্লিছ কৰিছে, ex-BLT হয়। ইহঁতে সকলোৱে জানে যে 2017 1 আগষ্টৰ দিনাখন আমাৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত তিতাগুৰিত গুলিয়াই হত্যা কৰিছিলে অজ্ঞাত আততায়ীয়ে। আজি এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাখনৰে পৰা গোটেই অসম তথা BTADৰ প্ৰতিটো দল সংগঠনে আমি একত্ৰিতভাৱে এই হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছিলোঁ। প্ৰতিটো দল সংগঠনে এই হত্যাকাণ্ডৰ লগত কোন জড়িত আৰু এই হত্যাকাণ্ড কিয় সংঘটিত কৰা হ'ল এইখিনি উদ্ঘাটনৰ কাৰণে সকলোৱে একমুখে দাবী জনাইছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় কালিৰ দিনলৈকে আমি কিন্তু ৰাজপথত আন্দোলন কৰিবলগীয়া হ'ল। কাৰণ কালি আমাৰ এই প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ 4ৰ্থতম মৃত্যুবাৰ্ষিকী আছিলে। কালিৰ দিনলৈকে আমি ৰাজপথত আন্দোলন কৰিব লগা হ'ল। আজি হঠাৎকৈ CBA 3জন ব্যক্তিৰ নাম, 3জন দুষ্কৃতিকাৰীৰ নাম ঘোষণা কৰিলে। তেখেত 3জন হৈছে ডিংকুৰ মুছাহাৰী, son of ভৱানী মুছাহাৰী, ভিলেজ পাবুৱাঝৰা, PS বিষ্মুৰী, ৰূপা ব্ৰহ্ম, son of লোহিত ব্ৰহ্ম, ভিলেজ ভালুকমাৰী, PS দতমা, ভদ্ৰেশ্বৰ বসুমতাৰী, son of কৰুণ বসুমতাৰী, ভিলেজ কাঠালমুৰী, PS বিষ্মুৰী। এই 3জন ব্যক্তিৰ 3জন দুষ্কৃতিকাৰীৰ নাম ৰাজহুৱা কৰিলে।